Okay, let's start. It's a very, very interesting topic to discuss called nucleus. তোমালোকে nucleus শব্দটো বহুত পাইছা ইয়াৰ আগতে. You have already studied about very basic about nucleus বা কোষ কেন্দ্ৰৰ বিষয়ে তোমালোকে অলৰেডি অধ্যয়ন কৰি আহিছা. So কোষ কেন্দ্ৰ অসমীয়াত কোৱা হয় বা নিউক্লিয়াছ কি আসলে ডেফিনেশন কেনেকুৱা হ'ব পাৰে. So আমি সিম্পল কথা ডিফাইন কৰিব পাৰো নিউক্লিয়াছক. কেনেকৈ ডিফাইন কৰিম? আমি ডিফাইন কৰিব পাৰো নিউক্লিয়াছ এনেকৈ ডিফাইন কৰিব পাৰো. ইয়াত মানে ধৰা নাই মচিল সিদিনা আমি ক্লাছত অলৰেডি ডিসকাস কৰিছো নিউক্লিয়াছৰ ডেফিনেশন কেনেকুৱা হ'ব. সো নিউক্লিয়াছ ইজ এন celebrity organelle. তোমালোকক মই কৈছো it is a very special organelle among all those organelle because it is the bigger one, it is the largest one among all organelles. যিমান কেইটা কোষৰ ভিতৰত অংগ আছে কোষাংগ আছে সবৰ ভিতৰত ডাঙৰ কোনটো ডাঙৰ কোষ কেন্দ্ৰ বা নিউক্লিয়াছটো ডাঙৰ. So it is the largest organelle found in a cell and this nucleus only can be found in eukaryotes. Just মনত ৰাখিবা prokaryotes or ভিতৰত পোৱা নাযায়. It is absent in the prokaryotes, hence it is called prokaryotes. In eukaryotes it is present in well shaped. So ধুনিয়া এটা আকৃতিত কোষ কেন্দ্ৰটো সংকোষ কেন্দ্ৰীয় কোষত থাকে. So তেনেহলে আমি ডেফিনেশনটো কৰিব পাৰো. And also it is a membrane bound organelle. Membrane bound organelle দ্বিতৰপীয়া যেটো প্লাজমা আৱৰণেৰে আবৃত এটা অংগ. So দ্বিতৰপীয়া মানে that is actually double membrane bound organelle. যদি তোমালোকক এনেকুৱা কোৱেশ্চন সুধে give me some example of double membrane bound organelle, you can give example of mitochondria, you can give example of plastid and also nucleus. These are all double membrane bound organelle or membrane bound organelle. So nucleus is a double membrane bound organelle found in eukaryotes. So definition to hol na definition to kenekwa hol tene hole. So the nucleus is a membrane bound organelle. The nucleus is a membrane bound organelle found in eukaryotic cell. মনত ৰাখিবা এইটো হল এটা ডেফিনেশন. এইটো এটা ডেফিনেশন সিম্পল কথা ইয়াতকৈ ভাল ডিফাইন আমি কৰিব নেকি? হয় কৈ আছো. The nucleus is a membrane bound organelle found in eukaryotic cell. তার মানে হল নিউক্লিয়াস হল membrane bound মানে দ্বিতৰপ আৱৰণে কোষাৱৰণেৰে আৱৰি থকা এটো membrane bound organelle. তোমালোকে ইয়াত ডাবল মেমব্রেন দিব পাৰা ভাল হ'ব আৰু স্পেশাল হ'ব ডাবল মেমব্রেন. সো তেনেহলে ক'ব পাৰা কোষ কেন্দ্ৰ হল দ্বিতৰপীয়া আৱৰণেৰে আবৃত এটা কোষাংগ যেটো সংকক কেন্দ্ৰীয় কোষত পোৱা যায়. তাৰ মানে তোমালোকে অসমীয়া ডেফিনেশনটো বনাব পাৰা সংকক কেন্দ্ৰীয় কোষত পোৱা দ্বিতৰপীয়া আৱৰণেৰে আবৃত এটা কোষাংগ হল নিউক্লিয়াস. So the nucleus is a double membrane bound organelle, you can say cell organelle or organelle found in eukaryotic cell. It is not present in the prokaryotic cell বা প্ৰকক কেন্দ্ৰীয় কোষত পোৱা নাযায়. মানে এতিয়া কথা হল ফাংশন ডেফিনেশনটো অলপ ডাঙৰ কৰিব পাৰা. কেনেকুৱা ডাঙৰ কৰিব পাৰা? এনেকুৱাকৈ ডাঙৰ কৰিব পাৰা. So it is role বা ফাংশনৰ ওপৰত তোমালোকে ডেফিনেশনটো ডাঙৰ কৰিব পাৰা. So কেনেকুৱা ইয়াৰ role বা ফাংশন কি? ইয়াৰ role বা ফাংশন হল তো তোমালোকক সিদিনা কৈছো প্লিজ সাউন্ড ব্লক মিউট কৰা. তোমালোকৰ ব্যাকগ্ৰাউন্ড সাউন্ড ব্লক মিউট কৰা. কাইন্ডলি মিউট ইউৰ ব্যাকগ্ৰাউন্ড সাউন্ড. ডিস্টারবেন্স হৈ থাকে বহুত দূৰে সাউন্ড আহি থাকে. ওকে সো ডেফিনেশন গল. এতিয়া আমি ইয়াৰ
নামাকৰণ কৰিম বা নমেনক্লেচাৰ, ইয়াক নামাকৰণ কিয় কৰা হৈছে, নিউক্লিয়াছ কিয় কোৱা হয় বা কোষ কেন্দ্ৰ কিয় কোৱা হয়। সো নিউক্লিয়াছ শব্দটো আহিছে লেটিন শব্দৰ পৰা। দা নিউক্লিয়াছ এই ওয়ার্ডটো, নিউক্লিয়াছ ওয়ার্ডটো আহিছে লেটিন শব্দৰ পৰা। দিস ইজ কেম ফ্রম এ লেটিন ওয়ার্ড নিউক্লিয়াস। সো এনেকুৱা এটা শব্দৰে পৰা আহিছে। সো দ্যাট নিউ NUCULEUS এইটো হ'ব এনেকুৱা LEUS ইয়েস, এইটো এটা লেটিন শব্দ নিউক্লিয়াস। এইটোৰ মানে হল কার্নেল বা সিড, মনত ৰাখিবা। So the nucleus word came from a Latin word called nucleus, and that means kernel or seed. তোমালোকে seed মানে গমে পোৱা, seed মানে যেটো বীজ, তোমালোকে প্লান্টৰ যেটো seed পোৱা, তাৰ মিনিংৰ পৰা আহিছে এইটো। আৰু এই nucleus, the word nucleus itself a singular word. It is a singular. The nucleus is a singular word. মনত ৰাখিবা এইটো singular word. তেনেহলে প্লুরাল কি হব, প্লুরাল হব নিউক্লি। দিস ইজ প্লুরাল। নিউক্লি শব্দটো আহিছে প্লুরালৰ পৰা, মনত ৰাখিবা নিউক্লি শব্দৰ পৰা আহিছে প্লুরাল পৰা, LEI। সো মনত ৰাখিবা নিউক্লি শব্দ মিনিং ইট ইজ এ প্লুরাল। সো তেনেহলে আমি প্লুরালৰ ক্ষেত্ৰত নিউক্লি ইউজ কৰিম। দ্যাট মিন্স when it is about multiple nuclei আমি মাল্টিপল নিউক্লি কম, মাল্টিপল নিউক্লিয়াস নকম। Multiple nuclei, মনত ৰাখিবা nuclei is a plural word of nucleus. So nucleus is a singular word, and it is came from a Latin word called nucleus, means kernel or seed. About the discovery of this nucleus বা কোষ কেন্দ্ৰৰ আৱিষ্কাৰৰ বিষয়ে ক'বলৈ গ'লে বহুত আগত যাব লাগিব। সো মই এখিনি মচি দিছো, তোমালোকে ইনফৰমেশন বিলাক লিখি ৰাখিবা তোমালোকৰ নোটবুকত। এইবিলাকত মাল্টিপল অবজেক্টিভ টাইপ কোৱেশ্চনত তোমালোকৰ এইবিলাকৰ হেল্প হ'ব। So nucleus বা কোষ কেন্দ্ৰৰ ডিসকভাৰী। So ইয়াক কোষ কেন্দ্ৰ কোৱা হয়, চোৱা না। So that means nucleus যদি ইয়াৰ ফাংশন কোৱা হয়, ইয়াৰ ৰোল কোৱা হয়, তেনেহলে বুজা যাব ইট ইজ এ ব্ৰেইন অফ এ সেল, কোষৰ এটা মগজু বুলি ক'ব পাৰি, কেপিটেল অফ এ সেল, কোষৰ ৰাজধানী বুলি ক'ব পাৰি, বুজি পাইছা। আৰু কি ক'ব পাৰি ইয়াক, হেড কোৱাৰ্টাৰ অফ এ সেল, বা it is a controller. So তাৰ মানে বুজা গল ইয়াৰ ৰোলটো ইয়াৰ পৰাই বুজা যায়। সো ইয়াৰ ফাংশন কেনেকুৱা। So the function of a nucleus is to control the cell, control the organelles, and control the different functions like cellular metabolism, different cellular functions like replications and transcriptions and different biosynthesis inside the cell. That means it is a headquarter actually. From the headquarter, they are governing all the cellular other organelles, like even the mitochondria is a semi-autonomous. Mitochondria not autonomous, it is semi-autonomous. So it is some control. There are some controls from the nucleus also. So the mitochondria have own DNA. Here যেহেতু DNA থাকে কিন্তু semi-autonomous, মনত ৰাখিবা। So all other organelles like plastid, like mitochondria, ribosome, lysosome, endoplasmic reticulum, Golgi apparatus, cytoskeletons, all are controlling by nucleus. And some biosynthesis, also some cellular controls, like a big process called replication is also happening inside the nucleus, like transcription also happening inside the nucleus. In the previous class, I have already discussed about all those things. Today, I will discuss more on the things. So, monot rakhiba, the nucleus is a brain of a cell, and it is act like a brain. It is storing the memory. The capital of the cell, that means it is governing all other cellular organelles, cellular functions.
It is a headquarters, so all the work is actually done in the nucleus. Controller, it is controlling all the, it is controlling the cell and the other cells, even the whole organism. They are controlling from the nucleus. And the best and the important thing is, it is a reservoir of a genetic material. So আমি কব পাৰিম it store genetic material. Genetic materials মানে DNA, RNA. তার মানে যদি এই কি স্টোর করে, জেনেটিক মেটেরিয়াল স্টোর করে, কেনেকুৱা জেনেটিক মেটেরিয়াল, তোমালোকে জেনেটিক মেটেরিয়াল বা জিনীয় পদাৰ্থ বুলি DNA, RNA পাইছা, and they are responsible for hereditary information. They are responsible for inheritance. So মনত ৰাখিবা DNA, RNA ক'ত থাকে, নিউক্লিয়াছত থাকে. It is a reservoir of all sort of genetic material like nuclear DNA and RNA. So তেনেহলে ইয়াৰ function to broad actually. The function of a nucleus is a broad, so it's working on all the cellular biosynthesis, prokaryo সংক্ৰান্ত কামত. It's controlling the other organelles. It is synthesizing the other organelles. It is synthesizing so many 25 in the human, in case of human, it is synthesizing 25,000, near about 25,000 of protein. So all the cellular functions controlled by especially nucleus. Even the semi-autonomous organelles like mitochondria and plastids. And it is a reservoir. It was a storage hoy. It was a reservoir of genetic materials like DNA and RNA. And we know the role of all those DNA and RNA is a carrier of inheritance. So it is a hereditary material, genetic materials. So এইখিনি কথা আছিলে একদম প্ৰিলিমিনাৰী. এতিয়া আমি ইয়াৰ ডিসকভাৰীৰ ফালে যদি যাওঁ, it is discovered by, so research to bahut agor pora arambho hoise. Yeah, the research it is started from it is 1632 to 1723 by a scientist called Leeuwenhoek. তোমালোকে লিউৱেনহুকৰ কথা পাইছা? লিউৱেনহুক ফাৰ্স্ট আৰম্ভ কৰিছিলে ইয়াৰ বিষয়ে। সো প্ৰথমে তেখেতে মানে সালমন ফিশ, তোমালোকে সালমন মাছৰ কথা পাইছা? সালমন ফিশ। সো সালমন ফিশৰ আৰবিসি, সো আৰবিসি অফ salmon fish. First তেখেতে লিউৱেনহুকে, it is in the 17th century, the লিউৱেনহুকে প্ৰথমে সালমন ফিশৰ আৰবিসি প্ৰথমে তেখেতে প্ৰথম কোক কেন্দ্ৰৰ নিচিনা বা নিউক্লিয়াছৰ নিচিনা বস্তু দেখা পাইছিল আৰু নাম দিছিল তেখেতে লুমেন। আসলে এটা আসলে নাম নহয়, তেখেতে কৈছিলে these are lumens of a cell like it is a nucleus, কিন্তু তেখেতে এটো ডিফাইন কৰিব পৰা নাছিল, ডেসক্ৰাইব কৰিব পৰা নাছিল। সো আমি ইয়াক আমি ডিসকভাৰাৰ বুলি নকম, লিউৱেনহুকক আমি ডিসকভাৰাৰ বুলি নকম। সো বাট ইন 18 মই হিদিনা কৈছিলো 1803 there is a scientist called Bauer, B-A-U-E-R. Bauer, he described for the first time about the nucleus. Though he is not a discoverer because he don't know the functions and different role of a nucleus and how it is look like. তেখেতে বাউৰে ডিটেইলস দিব পৰা নাছিল। So finally আমি যাক ডিসকভারার বুলি কম, it is in the 1831, কালি আমি কৈছো যেটো ৰবাৰ্ট ব্ৰাউন ইন কিহত দেখা পাইছিলে মনত আছে না? সেইদিনা কৈছিলো মই অর্কিড সেল। সো মনত ৰাখিবা এইটো ইম্পৰ্টেন্ট সাইন্টিস্ট, যেটো অবজেক্টিভ কোশ্চেন আহিব পাৰে। দিস ইজ মোর ইম্পৰ্টেন্ট। ইন 1831 a Scottish botanist, the Robert Brown is a Scottish botanist. He এজন তেখেতে এখন উদ্ভিদ বিজ্ঞানী, স্কটৰ মানুহ, স্কটল্যান্ড, সো স্কটিশ botanist Robert Brown
ইন এ অর্কিড সেল তোমালোকে ক'ব স্যার অর্কিড কি অৰ্কিড হল ফুল লগা গছ যেনেকুৱা কপৌ ফুল অসমৰ কপৌ ফুল এটা অৰ্কিড তেনেকুৱা প্লান্টৰ তেখেতে স্কেলত for the first time he viewed described and characterized the nucleus তেখেতে আবিষ্কাৰ কৰিলে বৰ্ণনা কৰিলে describe কৰিলে আৰু ইয়াৰ ফাংচন তেখেতে ক'ব পাৰিলে in 1831 by Robert Brown a Scottish botanist in a orchid cell so মনত ৰাখিবা this is about the discovery and it is popular one তোমালোকৰ যদি অবজেক্টিভ টাইপ কোশ্চেন আহে ইভেন কি হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো আহিছিল who discovered the nucleus of a cell সেলৰ নিউক্লিয়াস বা কোষকেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল in 1831 by a Scottish botanist called Robert Brown in orchid cell মনত ৰাখিবা in orchid cell so this is the important one কিন্তু as you are NEET aspirant তোমালোকে NEET পৰীক্ষা দিবা গতিকে you should know all those things actually you should know about the Bowie even you should know about the Leeuwenhoek first how he saw the lumen in a salmon fish so you should know all those things as you are a NEET aspirant okay it is about the discovery of nucleus now the structure of nucleus and location the structure of nucleus কোষকেন্দ্ৰৰ আকৃতি বা গঠন সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম মনত ৰাখিবা সো আৰু ইয়াৰ লোকেশন ক'ত থাকে আসলে ক'ত পোৱা যায় সেলৰ ক'ত থাকে আৰু ই কেনেকুৱা দেখা সো আমি এতিয়া আঁকিবৰ চেষ্টা কৰিম ক'ত থাকে বা ইয়াৰ গঠন কেনেকুৱা we know the structure and the functions let's draw a cell মই এটা cell draw কৰিলো it is a eukaryotic cell definitely and inside the cell I have drawn a nucleus okay so inside in the middle one I have drawn a nucleus this is a nucleus আৰু নিউক্লিয়াছৰ এমবেডেড নিউক্লিয়াছৰ লগত লাগি আছে এন্ডোপ্লাজমিক ৰেটিকুলাম all endoplasmic reticulum and in the distance Golgi apparatus mitochondria lysosome cytoskeleton or all those things this is a eukaryotic cell with plasma membrane here also this is a plasma membrane this plasma membrane made up of lipid bilayer আমি previous class আলোচনা কৰিছো কিন্তু the topic of discussion to know the structure of nucleus এইটো হল nucleus যেটো কোষকেন্দ্ৰ একদম মাজত দেখা পাইছা যে সেইটো হল নিউক্লিয়াস বা কোষকেন্দ্ৰ মই লোকেশনটো লৈ আলোচনা কৰো তো তোমালোকে ক'ব পাৰা স্যার অকল নিউক্লিয়াসটো কোষৰ মাজতেই পোৱা যায় নেকি the answer is generally it is in the middle in the center so generally normally সেন্টাৰতে নিউক্লিয়াসটো থাকে যেনেকুৱা আমাৰ দিল্লীটো যেনেকুৱা গভৰ্নিং কৰে গোটেই ইন্ডিয়াত হেই বুলি কি দিল্লীটো কি সেন্টাৰত হ'ব লাগিব ইন্ডিয়াৰ নহয় সেন্টাৰত তেনেহলে কি আছিল সেন্টাৰত ইউপি আছিল ইউপি অপৰ লাগিছিল কিন্তু ইট ইজ নট লাইক দ্যাট সো সেন্টাৰত থাকিবই যে লাগিব নিউক্লিয়াস এটা কথা নহয় কিন্তু জেনাৰেলি সেন্টাৰত থাকে কিন্তু ইন আদাৰ কেসেস in different plants and fungus they have in the different place the nucleus in the different places like in the corner nearby the plasma membrane so বিভিন্ন প্লেসত থাকে সো সদায় মাজত না থাকে but normally it is in the center মনে রাখবা normally nucleus can be found in the center of a cell but not always there are some exceptional cases the nucleus can be found nearby the plasma membrane or in a corner of the cell so etia we are going to zoom this middle portion we are going to zoom this nucleus আমি এই নিউক্লিয়াসটো এতিয়া জুম কৰিম লাখ
এতিয়া মই জুম কৰিম কোনটো আই এম গোইং টু জুম দা নিউক্লিয়াছ মই এইটো বাহিৰত লৈ আহিম আৰু জুম কৰিম বহু ডাঙৰ ডাঙৰ এলাৰ্জ কৰিম নিউক্লিয়াছটো কেনেকুৱা দেখা যায় তেনেহলে আমি ইয়াৰ ষ্ট্ৰাকচাৰটো গম পাম so now I'm going to draw a nucleus in very bigger in size one plasma membrane. I have drawn only one plasma membrane. Now again another plasma membrane I am going to draw. This is another plasma membrane. So how many plasma membrane here? Two plasma membrane. So hence it is called double membrane bound. Because of this double membrane, it is called double membrane bound organelle. So here দুটা membrane আছে membrane 1 membrane 2 দুটা membrane ওপৰ স্যাৰ তেনেহলে জুম কৰক এইবিলাক কি আছে membrane কি আছে তোমালোকে তো membrane কি আছে জুম কৰিলে গমে পোৱা সো মই যিকোনো এটা membrane যদি জুম কৰি দেখাও so a single membrane তোমালোকে জানিবা so it is made up of lipid bilayer it is made up of lipid bilayer so in a single membrane যদি জুম কৰা হয় তুমি lipid bilayer দেখা পাবা so তুমি যদি এইখিনি কথা বুজা নাই তেনেহলে মোৰ প্ৰিভিয়াস ভিডিওটো চাবা ইউটিউবত আপলোড কৰা আছে যদি লাগে আমাৰ হোষ্টক মঞ্জুৰ আলম ছাৰক খুদিবা তেখেতে তোমাক লিংকটো দি দিব so there are details are there so আমি অকল এটা প্লাজমা মেমব্রেন জুম কৰিছো got this type of structure called lipid bilayer or fluid mosaic model so lipid bilayer দেখা পাইছা this is called lipid bilayer দুই তৰফ মানে প্লাজমা আৱৰণৰ দুটা তৰফ তো তোমালোকে কবা স্যাৰ এইখিনিও জুম কৰিব পাৰা এগেইন এইখিনিও এনেকুৱা পাবা এইখিনিও এনেকুৱা পাবা তাৰ মানে ইয়াত দুটা তৰফ আছে সো টোটাল খিনি যদি জুম কৰা হয় তেনেহলে কেনেকুৱা হ'ব এই টোটাল বস্তুখিনি যদি জুম কৰা হয় তেনেহলে দেখা পাবা এনেকুৱা দুটা তৰফ এইটো চোৱা এইখিনি দেখা পোৱা যায় নাই মই ক'ব নোৱাৰো সো অলপ চাই আহো দেখা পোৱা গৈছে সো ইয়াত তেনেহলে যদি মই এইখিনি গুটেইখিনি যদি জুম কৰো তেনেহলে এনেকুৱা দুটা প্লাজমা মেমব্রেন দেখা পাম সো টু প্লাজমা মেমব্রেন সো আৰু ইয়াৰ মাজত ঠাই আছে অলপ সো তেনেহলে আমি যদি এইখিনি মুছি দিও তেনেহলে আমি ভিতৰৰ প্লাজমা মেমব্রেন আৰু বাহিৰৰ প্লাজমা মেমব্রেন নামকৰণ কৰিব পাৰিম সো দা আউটাৰ বাহিৰত থকাটো হল আউটাৰ plasma membrane বা outer plasma membrane আমি নিউক্লিয়াৰ membrane ক'ব পাৰো outer nuclear membrane অসমীয়াত কোৱা হ'ব বহি কোষকেন্দ্ৰ আৱৰণ সো বাহিৰটো আৰু ভিতৰটো তোমালোকে কি কোৱা হ'ব ইনাৰ নিউক্লিয়াৰ membrane তেনেহলে এই বস্তুটাতে কনফিউজন নাথাকা বাহিৰত এটা এনেকুৱা লেয়াৰ আছে লিপিড বাইলেয়াৰ ভিতৰতো এনেকুৱা এটা লিপিড বাইলেয়াৰ আছে সো দুটা লিপিড বাইলেয়াৰ সো হেন্স ইট ইজ কল্ড ডি প্লাজমা মেমব্রেন আৱৰণে ঢাকি থকা ডি প্লাজমা দুটা এটা নহয় দুটা প্লাজমা মেমব্রেন সো ডাবল মেমব্রেন বাউন্ড অর্গানেলি দিস ইজ দ্য মিনিং অফ দ্য ডাবল মেমব্রেন বাউন্ড হিয়ার ওয়ান মেমব্রেন অ্যানাদার মেমব্রেন সো মনত ৰাখিবা